হেল্ল' এভৰিৱান, ৰাতিপুৱাই ওলালো ধুনীয়াকৈ কলেজলৈ বুলি। কিন্তু কলেজলৈ যাওঁতে আমি ৰাস্তাতে পালো অমৰা। ছোৱালী মানুহৰ বাবে ইয়াতকৈ আৰু ভাল বস্তুনো কি লাগে। আমি অমৰা কথাকে পাতি আহিছো। অমৰাকেইটা পাই একদম মনটো বিৰাট ভাল লাগি গৈছে। লগত অমৰাকেইটা বেগত ভৰাই লৈছো। এইকেইটাক কেনেকৈ পৰিলে নাজানো, টানিহে ভাঙি পৰিলে নে কোনোবাই পাৰিছিলহে নে নাজানো। এতিয়া অমৰা পালেইতো নহব, অমৰাৰ লগত খাবলৈ নিমখ জলকীয়াও মেনেজ কৰিব লাগিব। সেয়েহে লগত 4-5জনীমান লগৰ ছোৱালীলৈ ফোন কৰিলো। কিন্তু দুখৰ কথা এইটোৱে যে সেইজনী ছোৱালীয়ে কলেজলৈ আহিলে। অৱশেষত নিমখ আৰু জলকীয়াৰ যোগাৰ হৈ গ'ল। আৰু এতিয়া আমি পালোহি কলেজ আমি পালোহি 8:30মান বজাত। সেয়েহে কলেজত বেছি ষ্টুডেন্ট নাই। কলেজলৈ অহাৰ পাছত কেইটামান ক্লাছ কৰাৰ পাছত এয়া আমি গোটেইখিনি গোট খাই আমাৰ মেইন কামটোত লাগি গলো, মানে অমৰা খোৱাৰ কামটোত লাগি গলো। অমৰাকেইটা কোমলীয়া হৈ থকাৰ বাবে খাবলৈ বেছি ভাল লগা নাই। বাকী যি কি নহওক, ভিডিঅ'টো ইমানতে সামৰণি মাৰিছো। আকৌ লগ পাম অন্য এটা ভিডিঅ'ত। বাই।